ছিজনেল ফুলবোৰৰ পুলি যে ৰুইছিলোঁ তাৰে এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। মই ভিডিঅ'টো দিয়ালৈ চাগে মানে আপলোড কৰালৈ গোটেইখিনি ভালকৈ ফুলি উঠিবগৈ, কিন্তু এতিয়া ভিডিঅ'টো কৰাৰ সময়ত এইখিনি এনেকৈ ফুলিবলৈ আৰম্ভ কৰিছে। কলিও বহুতখিনি আছে আৰু একেবাৰে মাটিত লাগি লাগি ফুলিছে, মানে চাপৰতে আগবোৰ ভাঙি ভাঙি দিয়া হৈছিল যে সেইকাৰণে চাপৰতে বহুত কলি ওলাইছে জোপোহা হৈ। আৰু ডাঙৰ ডাঙৰ যেতিয়া ফুলকেইপাহ হ'ব বহুতখিনি ফুলিবলৈ বাকী আছে, গোলটো হৈছেহে, এতিয়া আৰু লাগি যাব। আৰু মাজে মাজে এনেকৈ বেঙুনীয়া ৰঙৰ চেলভিয়া দিছোঁ। আৰু এইফালে বগেনভিলিয়াখিনি ৰখা আছিল, সেইখিনি এতিয়া বেলেগ এফালে ৰাখি ইয়াত কালাঞ্চোখিনি দিছোঁ, হাইব্ৰিড আৰু লোকেল এইখিনি, আৰু ছান ইমপ্ৰেছন কেইটামান দিছোঁ ইয়াত। এইখিনি এতিয়া ফুলাৰ সময় কলি অলপ অলপকৈ পেলাইছে, আৰু এসপ্তাহ 10 দিনমানৰ পিছত ধুনীয়াকৈ ফুলিব। আৰু এইফালে আছিলে গ্ৰাউণ্ড অৰ্কিড কেইজোপামান, তাৰে এজোপা অলপ বেলেগ বাই কালাৰ, এজোপা নতুনকৈ ফুলিছে, সেইকাৰণে লগতে এজোপা দেখুৱাই দিছোঁ। আৰু তাৰপাছত এই ঘেৰাকেইটাত যে এনেকৈ ডাঙৰ ডাঙৰ গছ থকা, মানে ফল মূলৰ গছ থকাৰ মাজতে যে ঘেৰাকেইটাত দিছিলোঁ, সেইখিনিও এয়া ফুলিছে ধুনীয়াকৈ। ইয়াত 4জোপাকৈ দিছিলোঁ, 4জোপা, কোনোবা এটাত 5জোপা তেনেকৈ মানে পুলি দিছিলোঁ। এতিয়া সেয়া ফুলিছে, গোটেই ঘেৰাটো মানে ধুনীয়াকৈ আৱৰি ধৰিছে। আঁতৰৰ পৰা চালে বেছি ধুনীয়া দেখা পায়, ওচৰৰ পৰা আনিলে সেই খালী ঠাইকণ দেখা পাই যায়, কিন্তু আঁতৰৰ পৰা যেতিয়া চোৱা হয় তেতিয়া সেই খালী ঠাইকণো নাইকিয়া হৈ থাকে, মানে একেবাৰে ভৰি যায়। আৰু এতিয়াতো ফুলপাহ মেলিবলৈ আৰম্ভ কৰিছে, বহুত ডাঙৰ ডাঙৰ হ'ব। পিছত মই আকৌ দেখুৱাম, যেতিয়া সম্পূৰ্ণকৈ ফুলি উঠিব তেতিয়া আকৌ দেখুৱাম ভালকৈ। এতিয়া ওপৰে ওপৰে অলপ অলপ কি কি ফুলি আছে সেইখিনিকে দেখুৱাই দিছোঁ, আৰু শাক পাত কি হৈছে সেইখিনি দেখুৱাই দিছোঁ। এনেকৈ মানে ঘেৰাটো যিকেইটা ঘেৰা আছে তাতে এইফালৰ 4টাত নাৰ্জী ফুল দিয়া আছে, আৰু বাকীখিনিত বেলেগ শাক দিয়া আছে। আৰু চেলভিয়া যিখিনি ৰুইছিলোঁ সেইখিনি মিক্স কালাৰ হ'ল, বেছিভাগ ৰঙা আছে আৰু কিছুমান মাজে মাজে বগা গুলপীয়া এনেকুৱা আছে। সেইখিনিও গোটেইখিনি ফুলিছে, গোটেই লাইনটোৱে ধুনীয়া হৈ ফুলিছে এনেকৈ গেটৰ পৰা সোমাই অহা এইফালে। আৰু তাৰ কাষত যিখিনি ডালিয়া দিছিলোঁ, ডালিয়া দুটাৰ বিপৰীতে এটা এটা ডালিয়া দিছিলোঁ, ডালিয়াখিনিও সেই আগবোৰ ভাঙি দিলোঁ। এতিয়া 4টা 5টাকৈ এনেকৈ পোখা ওলাইছে, সেইখিনিও কলি অলপ অলপ ধৰিছে আৰু, কিন্তু সময় লাগিব সেইখিনি ফুলালে। আৰু বাকী এইফালে লাই শাক, পালেং শাক, এইখিনি লেটিউচৰ গুটি যে সিঁচিছিলোঁ সেয়া সৰু সৰুকৈ ওলাইছে। বেছি যদি ঘন হৈছে তেতিয়া উঠাই পেলাই মই আকৌ বেলেগত দি দিম, তেতিয়া বেছি ডাঙৰ হ'ব পাতটো। এই লাই পালেঙৰ পুলিকেইটা আকৌ সেই নাৰ্জী যে ৰোৱা আছে মাটিত, সেই তাতে সিঁচা সৰু সৰু পুলিবোৰৰে উঠাই আনি ইয়াত কেইটামান ঘেৰাত ৰুই দিছিলোঁ। তেতিয়া মানে এনেকৈ উঠাই অনাৰ পিছত বৰ ডাঙৰ ডাঙৰ হয় পাতবোৰ, আৰু মেৰেলাই যিহেতু বহুত ডাঙৰ ডাঙৰ হৈছে পাতবোৰ, আৰু তেতিয়া সেই ঠাইকণ খালী হৈ গ'ল, তাত আকৌ বেলেগকৈ ৰুই দিব পাৰিম। আৰু পিটনীয়া যিকেইটা ৰুইছিলোঁ এটা ঘেৰাতে ৰুইছিলোঁ 5জোপা, সেইখিনিও এতিয়া ফুলিবলৈ নতুনকৈ আৰম্ভ কৰিছে। আৰু বগেনভিলিয়াখিনিতো ফুলিয়ে আছে, পুৰণিখিনি নতুনকৈ অনা নাই। আৰু 5টামান টাব ৰেডি কৰি থৈছোঁ ইয়াত খ্ৰীষ্টমাছ কেকটাছ ৰুবৰ কাৰণে। খ্ৰীষ্টমাছ কেকটাছ আগৰ বগা, ৰঙা, গুলপীয়া এই 3টা কালাৰ আমাৰ ঘৰত আছিল। এতিয়া নতুনকৈ বেঙুনীয়া আৰু কমলা ৰঙৰ 5টা আনিছোঁ। এই 5টা দিম বুলি ভাবিছোঁ আকৌ ভিতৰৰ গ্ৰিলখনত, মানে বাৰাণ্ডাৰ গ্ৰিলখনত। ইয়াৰ পৰা আকৌ পিছত কাটিং কৰি ফুলি হোৱাৰ পিছত বহুতখিনি পুলি কৰিব পৰা যাব, আৰু পাৰ্মানেণ্ট প্লান্ট যিহেতু ভালকৈ থাকি যায় পিছৰ বছৰলৈও। এই গ্ৰিলখনতে এই 5টা ওলমাই দিম বুলি ভাবিছোঁ। এই গ্ৰিলখনত আগতে নিয়ৰ মালতী এজোপা আছিল, খুব ধুনীয়াকৈ ফুলিছিলোঁ যোৱাবাৰ, কমলা ৰঙৰ যে থোপা থোপাকৈ ফুলবোৰ ফুলে সেইজোপা, কিন্তু এইবাৰ সময়মতে কলম কৰি দিয়া নহ'ল। ছেপ্টেম্বৰ অক্টোবৰ মাহত কলম কৰি দিলে এই সময়ছোৱাত খুব ধুনীয়াকৈ ফুলে, কিন্তু চৰাইয়ে বাঁহ সজাৰ কাৰণে এইবাৰ এজোপা কলম কৰা নহ'ল। আৰু ইহঁতি বাঁহ সাজি পোৱালি ওলোৱাৰ পিছত সিহঁতি আকৌ উৰি যোৱালৈকে তেনেকৈয়ে ৰাখি থৈ দিয়া হ'ল। এতিয়া পোৱালি উৰি গ'ল, বাঁহটো ভাঙি পেলোৱা হ'ল, আৰু নতুনকৈ কলম দি দিছোঁ। এতিয়া আকৌ পোখা যদি ওলায় তেতিয়া ফুলিব, আৰু যদি নুফুলেও তেতিয়াহ'লে সেই হেঙিং যিকেইটা দিম সেইকেইটাই এইবাৰৰ কাৰণে হৈ যাব। আৰু যিকেইটা গাজৰ আৰু বিটৰুটৰ গুটি দিছিলোঁ, সিঁচিছিলোঁ এই পুৰণি বালিৰ ফিল্টাৰ এইটোত, সেইখিনিও এতিয়া ধুনীয়াকৈ খাব পৰা হৈছে। এতিয়া সেয়া ছিঙিছোঁ। বিটৰুট, গাজৰখিনি বাৰু এতিয়াই ছিঙিব পৰা হোৱা নাই, সৰু সৰু হৈছেহে, সেইখিনি অকণমান সময় লাগিব। আৰু বিটৰুটৰ শাক, লাই, পালেং, আৰু আজি ছিঙিম জাতিলাও, প্ৰথমটো জাতিলাও লাগিছে গছজোপাত, আকৌ বেঙেনা, এইখিনি ধনিয়া, পিঁয়াজ পাত, এইখিনি ঘৰৰে গোটেইবোৰ খাব পৰা হৈ আছে। কম কম ঠাই দেখিছে আপোনালোকে কিমানকণ ঠাই মই আগৰ পৰা দেখুৱাই আছোঁ, ফুলৰ লগে লগে সেইখিনিও ঘৰতে খাব পৰা হৈ আছে। আৰু এই লাইখিনি সেই গুটি সিঁচা পুলিৰ পৰা উঠাই আনি ৰোৱা মাছৰ বাকচত। ইয়াৰ লগতে আকৌ ধনিয়া গুটি, আকৌ কেলেথিয়াৰ আলু
আছিলে তাতে কেলেথীয়াটো ওলাইছে, আকৌ বিলাহীৰ পুলি এইখিনি হৈছে। ধনিয়া বহুতখিনি ছিঙি ছিঙি খোৱা হৈছে। এতিয়া আজি এইখিনি লাইখিনি উঘালি দিম। এনেই মই লাইখিনি পাত ছিঙি নিওঁ, তেতিয়া আকৌ নতুন নতুন পাত ওলাই থাকে, কিন্তু এই মাছৰ বাকচটো থকা এইখিনি উঘালি দিছোঁ, নহ'লে মানে তলত যিখিনি ধনিয়া আছে সেইখিনি ভালকৈ বাঢ়িব পৰা নাই। ধনিয়াখিনিক মানে লাই এজোপাই বেৰি ধৰিছে, সেইকাৰণে সেই লাইখিনি উঘালি দিছোঁ। আৰু বিটৰুট 6টা 5টামান ওলালে আজি। আৰু শাকখিনিও খাম, বিটৰ শাকখিনিও সেইখিনি খোৱা হ'ব, শাকখিনিও খাব পৰা ধুনীয়া মৰিচা শাকৰ নিচিনা সেইখিনি। আৰু বাকীখিনিতো চালাড কৰি খাম বা ল'ৰাক ৰুটিৰ লগত এনেকৈ মিক্সিত মাৰি লৈ ৰুটিৰ লগত আকৌ বনাই দিম। এইখিনি এতিয়া সৰুকৈ হ'লেও ফুলৰ লগে লগে বৰ বেছি কষ্ট নকৰাকৈ, ডাঙৰকৈ মাটিত কোৰ মাৰি নোলোৱাকৈ, সৰুকৈ ঘৰতে 3টা মানুহৰ জোখৰ খাব পৰাকৈ। আৰু আমি বিলায়ো আছোঁ বাৰু, এওঁ অফিচলৈও লৈ যায় বা ওচৰে পাঁজৰে সকলোকে বিলাই মেলি ঘৰতে খাব পৰা হৈ আছে। আৰু বেঙেনা পুলি যে ৰুইছিলোঁ, বেঙেনা পুলিখিনি এতিয়া এয়া ধুনীয়া হৈছে, ফুলো হৈছে, কলিও ধৰিছে, আকৌ লাগিছেও, খাব পৰাও হৈছে, মানে ছিঙিব পৰা হৈছে। এনেকৈ এজোপা দুজোপা আপোনালোকেও ফুলৰ মাজে মাজে, বৰ বেছি জেগাৰ প্ৰয়োজন নাই, কৈছোঁ টাবতে হ'লেও এনেকুৱা দীঘলীয়া টাব পায় আজিকালি কিনিব, মাছৰ বাকচ পায়, ফল মূলৰ বক্সবোৰ পায় এনেকুৱা প্লাষ্টিকৰ, সেইবোৰ আনিব পাৰে, সেইবোৰতে দিব পাৰে তেনেকৈ কম কমকৈ এজোপা দুজোপা। আৰু যে কৈছিলোঁ খ্ৰীষ্টমাছ কেকটাছ আগৰ আছিল বুলি, আগৰ থকাকেইটা এনেকৈ হেংগিং কৰি ৰাখিছোঁ। সেই লোহাৰ যে ষ্টেণ্ড বনাই লৈছিলোঁ সেইকেইডালতে হেং কৰি ৰাখিছোঁ, সেয়া ফুলিছে, কলিও হৈ আছে। আৰু ডেইলি ফুলনি চাফা কৰা, সৰা মেলা, পানী দিয়া, সেইখিনিৰ লগতে এয়াও অলপমান কাম উলিয়াই লৈছোঁ। পিচ লিলিখিনি আজি ছেপাৰেট কৰিব লাগিব, বহুত হৈ গৈছে এটা এটা টাবতে, বহুত কেইজোপা হৈ গৈছে, সেইখিনি উলিয়াই মেলি বেলেগ টাবলৈ দি দিম। কাৰণ এতিয়া পিচ লিলি আকৌ ফুলাৰ সময় হৈছে, এইটো বগা যে কলিটো ওলাই আহে সেইখিনিৰ সময় হৈছে, সেইকাৰণে আগতীয়াকৈ এয়া কৰি ল'ম। আৰু এইখিনি ওপৰত যে হেং কৰি ৰাখিছিলোঁ অৰ্কিডবোৰ, সেয়াও নতুনকৈ কলি পেলাইছে, কিন্তু এইখিনি অলপমান বেলেগ কৰি দিলোঁ। টাবত থকা কেইটামান আৰু এনেকৈ সৰু সৰু কাঠৰ টুকুৰাত বান্ধি ৰখা এইখিনি কেইটামান আঁতৰাই মেলি এডালতে বান্ধি থৈছোঁ, মানে দীঘল এডাল লৈছোঁ, সেইটো টাবত পুতি লৈছোঁ শিল অলপ দি, আৰু তাতে এটা খুটাতে মানে 6-7টামান বান্ধি দিছোঁ, তেতিয়া মানে জেগা কম লাগে। আৰু এইটো যেতিয়া ফুলিবৰ হ'ব, গোটেইবোৰ ফুলিব, তেতিয়া মই সেই টাবটো নি পেলাই যদি বাৰাণ্ডাতে কৰ্নাৰ এটাত থৈ দিওঁ, তেতিয়া ধুনীয়া দেখা পাই থাকিব। এতিয়া এয়া ওলাইছে, 2টামান থোৰ ওলাইছে, ফুল ফুলিব। আৰু শিপাও বহুতখিনি ওলাইছে নতুনকৈ, আৰু 2ডালমান শিপাই কাঠ চটাত খামুচ মাৰিও ধৰিলে, সেইখিনিও হ'বগৈ, খালি অলপ সময় লাগিব আৰু ভালকৈ ধুনীয়াকৈ হ'বলৈ। কিন্তু হৈছে, 2টামানত কলিহে ওলাবলৈ আৰম্ভ কৰিছে। এইখিনি থুলমূলকৈ গোটেই ফুলনিখনত অকণ অকণ মই দেখুৱাই দিলোঁ। শাক পাচলিনো কি কৰিছোঁ বা কি খাব পৰা হৈছে, বা ফুলনো কি ফুলিবলৈ আৰম্ভ কৰিছে, সেইখিনি দেখুৱাই দিছোঁ। পাছত গোটেই গাৰ্ডেন ভিউটো কেতিয়াবা আকৌ দিম। আৰু এইকেইটা ইয়াত এনেকৈ লগাই দিলোঁ, এইখিনি কাটি দিলোঁ নিয়ৰ মাল্টিখিনি, আৰু হেঙিংখিনি ইয়াত এনেকৈ লগাই দিলোঁ। ইয়াত ফুলিবলৈ আৰম্ভ কৰিছে। এতিয়া গ্ৰিলখন ভালকৈ চাফা কৰিব পৰা যাব, আৰু চৰাই পোৱালিকেইটা আঁতৰি এতিয়া গ'ল, সিহঁতেও ডাঙৰ হ'ল। আকৌ বাঁহ সাজিবলৈ আহি থাকে, বিচাৰি থাকে, কিন্তু এতিয়া আৰু নোৱাৰিব, সেইখিনি আকৌ নিয়ৰ মাল্টিখিনি ডাঙৰ নোহোৱালৈকে। আজিলৈ ইমানেই, ধন্যবাদ।